হেল্ল' এভৰিৱান, পুনৰবাৰ মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা সুন্দৰ পকৰাৰ ৰেচিপি। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোৰ ভিডিঅ'সমূহত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তেন্তে ব'লক আৰম্ভ কৰোঁ। আজি মোক লাগিব এটা কাচকল আৰু এটা আলু। এতিয়া আলুটো আৰু কাচকলটো ভালকৈ গুচাই ল'ব। গুচাই লৈ এখন পিহনাত কাচকলটো আৰু আলুটো ভালকৈ পিহি ল'ব। এতিয়া সেই পিহি লোৱা আলুখিনি আপোনালোকে ধুই ল'ব। সেয়া পিহি লোৱা আলুখিনি মই ধুই লৈ পেলাই অলপ চেপি লৈছোঁ। তেনেকৈ আপোনালোকে কাচকলখিনিও পিহনাত পিহি ল'ব। এতিয়া মই সৰু সৰুকৈ এটা পিঁয়াজ কাটি লৈছোঁ। কাচকলখিনি, ধনিয়া পাত দুটামান কাটি লৈছোঁ, দুটা জলকীয়া আৰু আলুখিনি। এতিয়া অলপ বেচন লৈছোঁ। এতিয়া কাটি লোৱা কাচকলখিনি বাটিত দি লৈছোঁ। লগতে আলুখিনিও দি ল'ব। লগতে পিঁয়াজখিনিও তাতে দি দিব। এতিয়া সৰু সৰুকৈ কাটি লোৱা জলকীয়াখিনিও তাতে দি দিছোঁ। ধনিয়া পাতখিনিও তাতে দি দিছোঁ মই। এতিয়া গোটেইখিনি আপোনালোকে ভালকৈ মিক্স কৰিব। এতিয়া অলপ অলপ বেচন তাতে মই দি দিছোঁ। সোৱাদ অনুসৰি নিমখ, হালধি, অলপ জিৰা গুড়ি আৰু অলপ জলকীয়া গুড়ি। এতিয়া গোটেইখিনি ভালকৈ আপোনালোকে মিক্স কৰিব। তাতে অলপ মই পানী এড কৰিছোঁ। এতিয়া পেনখন পাতি দিছোঁ গৰম হ'বলৈ। গৰম হোৱাত তেল দিছোঁ। এয়া মই সৰু সৰুকৈ বনাই লৈছোঁ পকৰাখিনি। এতিয়া গৰম হোৱা তেলত তাতে দি দিছোঁ। লগতে কওঁ যে কাচকলৰ ৰেচিপিটো আপোনালোকে ঘৰত এবাৰ হ'লেও ট্ৰাই কৰিব। সৰু ল'ৰা ছোৱালীয়ে যদি কাচকল নাখায় তেনেহ'লে আপোনালোকে এনেকৈ খুৱাব পাৰে। বহুতেই টেষ্টি হয়। এতিয়া মই এটা এটাকৈ পকৰাখিনি উলটিয়াই দিছোঁ। এয়া লাহে লাহে মোৰ পকৰাখিনি ৰেডি হৈয়ে গৈছে। এয়া দেখিছেনে, মোৰ পকৰাখিনি ৰেডি হৈ গ'ল। এয়া দেখিছেনে কি সুন্দৰ হৈছে আৰু খাবলৈও বহুত টেষ্টি হৈছে। আপোনালোকে ঘৰত এবাৰ হ'লেও ট্ৰাই কৰিব। তেতিয়াহ'লে বাই বাই।